আজিৰ কাহিনীটো বহুদিনৰ পিছত ল'ৰাজনে তাৰ জীৱনৰ পৰা আঁতৰি যোৱা প্ৰেমিকাক হঠাতে লগ পাই কৰা বাৰ্তালাপৰ ওপৰত। কৰ্মসূত্ৰে হঠাতে এদিন সি তাইক লগ পালে। ঐ তুমি ইয়াত যে? মই মানে বিশেষ কাম এটাৰ বাবে ইয়ালৈ আহিছোঁ। কিন্তু আহিলা কেতিয়া? হ'ল অলপ দিন অহা। কিন্তু তুমি ইয়াত কেনেকৈ? মই মানে ইয়াতেই থাকোঁ আজিকালি ভাড়া ঘৰত। আচ্ছা কোৱাচোন, খবৰ খাতি ভালনে? ভাল ভাল। তোমাৰ কোৱা? মোৰো ভালেই। পৰিবাৰ নাহিল নেকি লগত? নাই, মই বিয়া পতাই নাই। তোমাৰ কোৱা? মোৰনো কি, ক'ব লগা একো নাই। পিছে বিয়া কেতিয়া? নাই, নহওঁ এতিয়া। কিয়? তোমাৰতো কোনোবা আছে বুলি শুনিছিলোঁ। তেনেকুৱাই অ'। পিছে তুমি? মোৰনো আৰু কি, সেই তেতিয়াৰ পৰা আজিলৈকে তেওঁৰ বাদে অন্য কাকোচোন ভালেই নলগা হ'ল। মানে তুমি আজিও? নাই অ', জীৱনত সেই তেতিয়াই চাগে কাৰোবাক বিচাৰিছিলোঁ, তাৰ পাছতচোন কাকোৱেই ভাল নলগা হ'ল। অ' আচ্ছা। বাৰু তোমাৰ কথা কোৱা, তোমাৰ প্ৰিয়জনৰ লগত সুখীনে? আচ্ছা মই যাওঁ, সৰু কাম এটা আছে, তুমি বহা। ঠিক আছে বাৰু, বাই। নীৰৱ হৈ গুচি গৈছিল সি, কিন্তু বাৰে বাৰে পিছলৈ উলটি চাই মনতে ভাবিছিল, কিমান ভাল পালে এনেকৈ কাৰোবাৰ বাবে ৰৈ যাব পাৰে আজীৱন, কাৰোবাৰ স্মৃতি সাৱটি লৈ।